আজি চাগে মোক খোজকাঢ়া দিন পৰিছে। হেল্ল' নমস্কাৰ জনাইছোঁ সকলোকে আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিব পৰা নাই, কৰিম বুলি থাকি যায়। এতিয়া মই জাষ্ট উঠি আহিছোঁ, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে কাতি বিহু। সকলোকে কাতি বিহুৰ বহুত শুভকামনা থাকিল। আজি ভিডিঅ'টো মানে বিশেষ একো নহয়, কাতি বিহু বুলিনো কি কৰিলোঁ কি নাই এনেই আপোনালোকক দেখাম। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই, তাক লৈ পেলাই জাষ্ট মই উঠি আহিছোঁ। সদায় ভিডিঅ' কৰিম বুলি থাকি যায় কাৰণে আজি ভাবিলোঁ একদম ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। গা ধুই আহিয়েই পিঠাত লাগিছোঁ, ভাপত দিয়া পিঠা। একচুৱেলি মোৰ মায়ে পিঠাৰ অৰ্ডাৰ লয়, আগতে হয়তো আপোনালোকক কোৱা নাই। তো মায়ে ল'ৰাটোক খুৱাই আছে, সেইকাৰণে মই আহি ধুমাধুম পিঠাখিনি বনাইছোঁ। হৈছে 20টা হ'ল অলৰেডি। বাকীবোৰ পিঠা ইমান বনাবলৈ নাযাওঁ, কিন্তু এইটো পিঠা বনাই অকণমান ভাল পাওঁ মানে, সেইকাৰণে মাক কওঁ তাৰ লগত তুমি থাকা, মই বনাম। তিলপিঠা তাৰপিছত বৰপিঠা এইবিলাক কালি বনোৱা হৈ গ'ল, দেখাই আছোঁ আপোনালোকক। মই এইখিনি জলদিকৈ বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া হৈ গ'ল ৰেডি। ইয়াত কি আছে? ইয়াত আছে বৰপিঠা, ইয়াতো বৰপিঠাই আছে। এইখিনি অৰ্ডাৰো হয় আৰু ঘৰৰ কাৰণেও আছে অলপমান। এইখিনিতো অৰ্ডাৰ হয়, ভাপত দিয়া পিঠাখিনি। এইখিনি এতিয়া ৰাতিপুৱা মই বনাইছোঁ। তাৰপিছত এয়া তিলপিঠা কালি মায়ে বনাইছে, ইয়াতে ঘৰৰো আছে আৰু অৰ্ডাৰো আছে। তো মই যাম ঘৰলৈ, মানে মা দেউতাহঁত যিহেতু আছে বিহু বুলি, তো তাতে দি থৈ আহিম অলপমান পিঠা আৰু গোঁসাই ওচৰত প্ৰসাদো দিব, প্ৰসাদখিনিও দি থৈ আহিম। কাৰণ মোৰ শাহু মায়ে তেনেকৈ একো কৰিব নোৱাৰে, কাৰণ তেওঁ গা ভাল নাথাকে। গতিকে ভাবিছোঁ ইয়াৰ পৰা অলপমান দি থৈও আহিম বিহু বুলি। আৰু মামাহঁতৰ ঘৰতো হয়তো দি আহিব লগা হ'ব পাৰে, আইতা আছে তাতে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তো দেখিব। কি হ'ল? উফ কোন এইটো? কোন? গুৰি থাকে। চিৰা দৈ অকণমানকৈ খাই লওঁ। ইমান ভোক লাগিছে, কাম কৰি থাকোঁতে মানে সময় পোৱা নাই। 10:30 বাজিলে, এতিয়ালৈকে একোৱেই খোৱা নাছিলোঁ। আৰু আজি বিহুৰ দিনাটো ভাত নাই।
এনেই আকৌ সি শুই থাকে, আজি আকৌ সি শুৱাও নাই অকণো, সিও গম পাইছে নেকি আজি কিবা এটা আছে চাগে, বিহু চিহু। বাপৰে ইমানেই উৎপাত হৈছে, প্ৰসাদ খাবলৈ একো সময় নাই। ওলাই আহিলোঁ, ইমান ৰ'দ বাপৰে। ঘৰৰ পৰা আহোঁগৈ। মামা আহিছিলে, সেইকাৰণে মামাহঁতৰ ঘৰলৈ যাব নালাগে, ঘৰলৈকে যাওঁ। এতিয়া টমটমৰ কাৰণে ৰৈ আছোঁ। অ' মাই গড, আজি মোৰ ৰ'দত অৱস্থা বেয়া হৈ গৈছে। আজি চাগে মোৰ খোজকাঢ়া দিন পৰিছে। ৰ'দ নাথাকিলে খোজকাঢ়ি থাকিব পাৰি, ৰ'দডালৰ কাৰণে ইমান অশান্তি লাগিছে। ল'ৰা উঠা নাই বুলি বাচিছোঁ, মাক ফোন কৰিছোঁ, এতিয়ালৈকে শুয়ে আছে বোলে। নাকত সোমালে চাওঁ ঘুগুনিখিনি, ঘুগুনিখিনি চাওঁ। অৰা ঘুগুনি খাবা নেকি? অঁ, মোৰ ফুট লাগিলে ফোন তোমাৰ পৰা, তোমাৰ ফুটটো মোৰ লাগি গ'ল। মায়ে চলে বনাই থৈছে, মই বনোৱাহি কথা আছিলে, কিন্তু মোৰ দেৰি হোৱাৰ কাৰণে মানে মায়ে বনাই দিলে। এতিয়া ভাতৰে বনাব মায়ে। ই এনেই শুই থাকে। অঁ, কিন্তু আজি কিয় উঠিলা? কিন্তু এনেই শুই থাকা এইখিনি টাইমত, আজি কিয় উঠিলা? আজি বিহু কাৰণে উঠিলা? কাকাকে তালৈ নতুন কাপোৰ দি পঠাইছে, মানে সিও যাব বুলি ভাবিছিলে মই যাওঁতে, কিন্তু ইমান গৰম কাৰণে তাক নিনিলোঁ আচলতে। বাপেক থকা হ'লেতো লৈ গ'ল হ'লে। এতিয়া মই টমটমত গৈছোঁ, কেনেকৈনো লৈ যাওঁ ইমান গৰমখনত, ময়ো খোজকাঢ়িব লগা হৈছে, সেইকাৰণে নিনিলোঁ। ওৰা এতিয়া সন্ধিয়াৰ তুলসী তলত বন্তি গছিৰ কাৰণে ৰেডি কৰি আছোঁ মই, তাতো শৰাই এভাগ দিম। তুলসী তলত আচলতে চাকি গছ নিদিলে কাতি বিহুটোৱে আধৰুৱা হৈ যাব। আমাৰতো তেনেধৰণে ধাননি পথাৰ নাই, ধাননি পথাৰত চাকি জ্বলাই বুলি মানে কিতাপে পত্ৰই পঢ়িবলৈ পোৱা নিচিনাহে, কাৰণ গাঁৱৰ মানে সেইটো পৰিৱেশ নাপালোৱেই, গতিকে সেইবিলাক দেখাও নাই। এনেধৰণে আগৰ পৰাই মানে সৰুৰ পৰাই মাহঁতে চাকি দিয়া দেখিছোঁ, আৰু এইবাৰ ময়ে আগবঢ়াই দিলোঁ। ল'ৰাটোৰ কাৰণে মানে বহুত দিগদাৰ, কি আৰু মায়ে ল'লে মই কাম কৰিব পাৰোঁ, মই কাম কৰিলে মায়ে কৰে, সেনেকুৱা।
প্ৰসাদৰ কাম হৈ গ'ল আজি দিনটোলৈ আৰু কাতি বিহু ইমানতে সামৰণি এতিয়া প্ৰসাদ খাই ল'ম বৰমাহঁতৰ ঘৰৰ পৰাও দিছে প্ৰসাদকেইটা খাইতো এনেও ভালেই পাওঁ চাহ অকণে খাবলৈ বিৰাট মন গৈছে মানে আজি দিনটো ইমানেই বেছি কষ্ট হৈছে ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি তাৰপাছত এতিয়া মানে বহিবলৈ অকণো তেনেকৈ পোৱা নাই বুলিব পাৰি আবেলিটো মানে একদম ব্যস্ত মাজতেই গ'ল সেইকাৰণে এতিয়া অকণমান বহিব পাৰিছোঁ প্ৰসাদকেইটা খাই লওঁ আৰু দিনততো ভাত নায়েই আজি বিহু বুলি তো ভাতো সোনকালে বনোৱা হ'ব নাই অৰা এইফালে চোৱাচোন এইফালে দেখিছানে সি মানে মোবাইলটোত ইমান চাই নহয় মানে দেউতাকে ভিডিঅ' কল কৰে যে ভিডিঅ' কল কৰিলে মানে মানুহটো দেখে যে সি মানে একদম পূৰা ফূৰ্তি আৰু তাৰ মোবাইলটো চাই এতিয়া মানে কোনোবাই ফোনত যদি লাউড স্পীকাৰটো অন কৰি দিওঁ ফোন যদি কোনোবাই কৰেও মানে তেতিয়া মানে সি মোবাইলটোত চাই থাকে আৰে মানুহ কিয় ওলোৱা নাই মানে তেনেকুৱা হাঁহি দিয়া তো প্ৰসাদ খাই লওঁ ভাত নাই কি দুৰ্দশা ডিছপ'জেল বাতিত প্ৰসাদ দিব লগা হৈছে আগতে মানে আমিবোৰ গৈছিলোঁ তুলসীৰ তলত মানে নাম গাই তাৰপাছত ঘৰে ঘৰে যাওঁ মানে মোনা এটা লৈ সৰু থাকোঁতে আৰু এতিয়া দেখিছোঁ নাইকিয়া হৈ গৈছে আমাৰ এইফালেতো একেবাৰেই নাইকিয়া হৈ গৈছে এতিয়া ঘৰতেই মানে দিয়ে আৰু প্ৰসাদকেইটা আৰু তাৰপিছত আকৌ যিখিনি থাকে ওচৰৰ মানুহ দুই এঘৰত মানে প্ৰসাদখিনি বিলাই তাৰপিছত আকৌ থাকাখিনি ভিতৰত আনি সোমোৱাই থৈ দিয়ে কোনো ল'ৰা ছোৱালী নাহে মানে বহুত চেঞ্জ হৈ গৈছে দেই ট্ৰেডিশ্যনবিলাক আগতকৈ মানে আজিৰ ভিডিঅ'টো বিশেষ একো নাই যদিও আপোনালোকক দেখালোঁ দিনটো কেনেধৰণে পাৰ কৰিলোঁ আচলতে একদমেই সময় নহয় জানেনে তাৰ লগত লাগি থাকোঁতেই যায় দেখিছে নহয় আজিকালি ইমান দুষ্ট হৈছে মানে বিচনাত শুই নাথাকে খালি তাক কোচত দাঙি ফুৰিব লাগে গতিকে সেইবিলাকৰ কাৰণেও ভিডিঅ' তেনেকৈ দিব পৰা নাই গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আকৌ আহিম নতুন ভিডিঅ' লৈ পেলাই আজি দিনটো দেখালোঁ আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ তো আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে কি হ'ল তোমাৰ শুন কিবা ক'বা নেকি তুমি কিবা ক'বা নেকি তো আজিলৈ আহিছোঁ ভিডিঅ'টো এইখিনিলৈকে যদি চাইছে তেতিয়াহ'লে বহুত ধন্যবাদ